নমস্কাৰ। আচলতে অসম চৰকাৰে যি 26,000 পোষ্টৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত কৰিছিলে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ, তাৰ 4th গ্ৰেডৰ এতিয়া ইণ্টাৰভিউবোৰ হৈ আছে। ইণ্টাৰভিউ আজি দ্বিতীয় দিন বুলি গম পাইছোঁ আমি। এতিয়া সেই ইণ্টাৰভিউৰ পৰা আহিয়ে এতিয়া আমি গুৱাহাটী ৰেল ষ্টেচনত আমি বহি আছোঁ। মোৰ লগত সতীৰ্থসকল আছে। এতিয়া কথাটো হ'ল যে মোক বহুতজনে সুধি আছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। কুৱেশ্যনৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰি আছোঁ যে কুৱেশ্যন বিশেষ বৰ বেছি টান নাই অহা। মই আপোনালোকক এইটোৱে কথা কওঁ, যিহেতু আমাক এটা পৰীক্ষা ইতিমধ্যে লৈ গ'ল, সেইবাবে ভাইভাটো কেৱল আপোনাৰ ব্যক্তিত্ব, আপোনাৰ জ্ঞান হিচাপে বৰ বিশেষ নোসোধে। আপোনাৰ জ্ঞানটো আপোনাৰ কেনেকুৱা আপোনাৰ ইতিমধ্যে গম পাইছে এক্সাম পেনাল্টিসকলে। এতিয়া আপোনাৰ ব্যক্তিত্বটো কেনেকুৱা সেইটো কথা আচলতে জানিব বিচাৰিছে। সেইকাৰণে বৰ বেছি বিশেষ একো নালাগে, বৰ নাৰ্ভাছ হ'ব নালাগে। খালি এটা কথা কৈ থওঁ আপোনালোকক, তাত ধৈৰ্য সহকাৰে বহি থকাৰ সেই মানসিকতাটো অন্তত লৈ যাব। তাত বহুত দেৰি বহিব লাগে, কাৰণ তেওঁলোকে যিটো ছিষ্টেমত কামখিনি আগবঢ়াইছে খুব সুন্দৰ, খুব ধুনীয়া। সেইকাৰণে এই মুহূৰ্তত মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল অনাগত এইকেইদিনত যিসকলৰ ভাইভা আছে, ভাইভা থকা ছাত্ৰকে যেনে ভয় কৰিব নালাগে, নিজকে আচলতে মানসিকভাৱে প্ৰস্তুতি কৰক। আচলতে যিসকলে ইণ্টাৰভিউ লৈছে তেওঁলোক খুব বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিছে, সেইবাবে বৰ বিশেষ ভয় কৰিব নালাগে। খালি যিখিনি কুৱেশ্যন সোধে যদি পাৰে আপুনি পাৰোঁ বুলি ক'ব, আৰু যদি নোৱাৰে ডাইৰেক্ট নোৱাৰোঁ বুলি ক'ব। আৰু পৰাপক্ষত আপুনি কেনেকুৱা, আপুনি কি আচলতে আপোনাৰ যোগ্যতা কিমান, দক্ষতা কিমান সেইখিনি জানিবহে কৈছে। নাৰ্ভাছ হ'ব দৰকাৰ নাই, কনফিডেঞ্চত যাব, কনফিডেঞ্চত ক'ব আচলতে সেইখিনি। নহ'লে মোকো সুধিছিলোঁ দুটামান, খালি এনেকৈ ডাইৰেক্ট কোৱাৰ সেই অনুমতি বা পাৰ্মিশ্যনটো নাই। খালি মই কথাখিনি আপোনাক এইটো ক'ম যে নিজৰ লগত জড়িত হোৱাৰ প্ৰশ্ন সোধে, সেইকাৰণে নিজক ভালকৈ জানিব আৰু কি সম্ভাৱ্য হ'ব পাৰে নিজক লৈ প্ৰশ্ন, সেই কথাখিনি জানিলেই আপুনি নিশ্চিতভাৱে ভাইভাত এটা সফল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শেষত কি ক'ম বাৰু, আমি 1:30 বজাত সোমাইছিলোঁ, আমি 5টালৈ ওলাই আহিছোঁ। সেইকাৰণে কৈছোঁ 4 ঘণ্টাই হওক বা 5 ঘণ্টাই হওক, সেই মানসিকতাটো লৈ যাব। নাৰ্ভাছ হ'ব দৰকাৰ নাই, প্ৰয়োজন নাই। ধুনীয়াকৈ যাব। তেওঁলোকে ছিষ্টেম ৱাইজ কামখিনি কৰিছে আৰু ধুনীয়াকৈ আপোনালোকে পেনাল্টি বা তেওঁলোক যেতিয়া ইণ্টাৰভিউসকল যেতিয়া বহি থাকিব তেতিয়া সোমাব পাৰোঁ নে বুলি মাত এষাৰ দি ল'ব। ধুনীয়াকৈ আপোনাৰ নিজৰ কথাখিনি ক'ব আৰু আপুনি যিমান পাৰে আপুনি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব। নাৰ্ভাছ একেবাৰে নহ'ব, আপুনি নাৰ্ভাছ নহ'ব, নিজৰ ওপৰত বিশ্বাস ৰাখিব। আচলতে আপোনাৰ ব্যক্তিত্বটো চাব, এটা ধুনীয়া স্মাইল এটা দি যাব, আপুনি নিশ্চয়ভাৱে আপুনি সফল হ'ব। আমিও আশা কৰিছোঁ আপুনি সফল হৈ আগবাঢ়ক।